স্বাগতম জনাইছো এই বছৰৰ প্ৰথমটো ভিডিঅ'টোলৈ আৰু এই প্ৰথম ভিডিঅ'টোত আপোনালোকক অসমতে ভিডিঅ' এটা বনাই দেখাই দিলোঁ মানে যিহেতু এতিয়া পিকনিকৰ সময় মাঘৰ বিহুৰ সময় তো এই সময়টোত মই ক'তো যোৱা নাছিলোঁ ওলাই মানে জয়পুৰৰ পৰা আহি তো এতিয়া আপোনালোকক ক'ত যাই আছোঁ দেখাই আছোঁ চাই থাকক। পালোঁ আমি চান্দুবি প্লেচ মানে পিকনিক প্লেচে হয় ইয়াত মানে পিকনিক নকৰে আৰু যদি কোনোবাই মানে গাড়ীত কিবা খোৱা লোৱা বস্তু তেনেকৈ মানে লৈ আহে আৰু নিজৰ লগত তো ইয়াত বহি পেলাই খাব পাৰে। আৰু মই যিহেতু আজি ফেমিলিৰ লগতে আহিছোঁ দাদা বৌহঁতৰ লগত ল'ৰা দুটা আহিছে তো আজি সিহঁতৰ লগতে ইয়াতে পিকনিক বনাম মানে ঘৰতে ভাত তাত খাই গৈছে। তো মাঘৰ মাহতে আহিছোঁ আমি ফুৰিবলৈ নতুন বছৰত তেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ তো ইয়াত আহি পেলাই এনেই আৰম্ভণি কৰি দিলোঁ এই বছৰৰ ফাৰ্ষ্ট ভিডিঅ'টো। আৰু এইটো হ'ল টিকট কাউণ্টাৰ আৰু মানে ইয়াত নাৱত উঠাৰ কাৰণে ইয়াতে টিকটটো কৰিব লাগিব। এতিয়া প্ৰাইচবিলাক বাৰু কেনেকুৱা টাইপৰ সুধি লওঁ প্ৰাইচটো। এতিয়া আমি নাৱত গোটেইকেইটাই উঠিম টিকট কটা হ'ল উঠি লওঁ আপোনালোকক দেখাম বিলটোত মানে উঠি পেলাই হৈ গৈছে ন মই পিন্ধি ল'লোঁ এতিয়া লাইফ জেকেট। অঁ এতিয়া আমি নাৱত বহিলোঁ গোটেই বিলটো এতিয়া ফুৰাব আমাক দাদাই। এনে মানুহ উঠাৰ কাৰণে ফুল ছিঙিব নোৱাৰিম মানা আছে ফুল ছিঙাটো। এইখিনি অলপ মানুহ কম হৈছে ন দাদা মেলা যোৱাৰ পৰা। খৰাটো উঠিব পাৰি কিন্তু এতিয়া খৰা নাথাকে মানে মেলাত আহে চান্দুবি মেলা হয় 6 দিন হয় না দাদা 5 দিন হয় 5 তাৰিখ 1 তাৰিখৰ পৰা হয় ন 5 দিন হয় তো সেই 5 দিন মানে মেলা হয় সেই 5 দিন থাকে আৰু খৰা বা মেলাটো থাকে আৰু তো বাকীকেইদিন আৰু খৰা নাথাকে এনেই কিন্তু এইটো এই জংঘলখন দেখিছে তাতে মানে বনৰীয়া হাতীবিলাক ওলায় এতিয়া দেখা পোৱা নাযায় আৰু হাতীবিলাক এতিয়াতো নাই চাগে। বাৰিষাৰ দিনত বেছি হয় ন দাদা? বহুত হাঁহি আছে ফুৰ্তি পাইছে বহুত আমাৰ চুনুকো আজি কোনোবাই পায়। এনে চান্দুবিতটো বহুতবাৰ মোৰ অহা গ'ল কিন্তু এনেকৈ নাৱত উঠা নাছিলোঁ বাৰু এতিয়া উঠিলোঁ। নাৱত তেনেকৈ উঠাও নাযায় আৰু লগ বন্ধুৰ লগত অহা হৈছিলে মোৰ ফেমিলিৰ লগত আহিছোঁ এতিয়া উঠিলোঁ আৰু আজি। মোৰ গাত লাগি আছে কৈ হেল্ল' দিয়া হাই গুড দিয়া কেনেকুৱা লাগিছে চোন আহি পেলাই কোৱা? ভাল লাগিছে না? নাৱত উঠি কেনেকুৱা পালা? এতিয়া নাৱৰ পৰা আমি আহিলোঁ তো ইয়াতে মানে চাইডে চাইডে মানে বিলৰ এনেকৈ পাৰ্ক টাইপৰ কৰি দিছে আৰু বাঁহৰে মানে এনেকুৱা বেঞ্চ বনাই দিছে তো মানুহখিনিয়ে মানে ইয়াত বহি পেলাই চাৰিওফালে দিছে এনেকৈ বেঞ্চ টাইপৰ বনাই দিছে। প্ৰত্যেক বছৰে মোৰ আহে মানে মেইনলি গৰম দিনতে অহা যায় কাৰণ মানে গৰম দিনত ইয়াতে আহিলে অলপ ঠাণ্ডা পোৱা যায় আৰু ইয়াতে বহুত বতাহ মাৰি থাকে না আৰু ঠাইখিনিও ঠাণ্ডাই হয় বহুতো গছ গছনি আছে ইমান জংঘল আছে তো ভালেই লাগে ইয়াত আহি পেলাই। আৰু এটা কথা শুনিছোঁ মানে শুনা মানে ধৰক আমিতো যেতিয়া আৰু জন্ম পোৱা নাছিলোঁ মানে মানুহৰ মুখত শুনা হিচাপে যে 1950 চনত মানে এটা ভূমিকম্প আহিছিলে আৰু ইয়াতে তো আহোঁতে মানে এই বিলটো তেতিয়া সৃষ্টি হৈছে মানে ভূমিকম্প ইয়াত পাহাৰ থকা বুলি জনা যায়
তো সেই পাহাৰটো মানে কিবা নামি গৈছে আৰু ডাউন হৈ যায় পেলাই ইয়াত মানে বিল হৈ গৈছে তেতিয়াই। তো সেনেকৈয়ে আৰু এইখিনি ঠাই বেছি ফেমাছ হৈ গ'ল আৰু তেতিয়াতে। আৰু ইয়াত বহুত মানে জানুৱাৰী ডিচেম্বৰ মাহত বহুত পিকনিক আহে আৰু এতিয়াও পাব আপোনালোকে সেইবিলাক আহিছে। কোনোবা ফেমিলি লৈ আহিছে, কোনোবা ফ্ৰেণ্ডৰ লগত আহিছে, কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, তো সেনেকুৱা আহিয়ে থাকে। মানুহ বহুত পোৱা যায় ইয়াতে, এতিয়াও আছে। আৰু আপোনালোকে যদি আহে মানে ইয়াত মানে জানুৱাৰী মাহৰ এই 5 তাৰিখৰ ভিতৰত আহিব, 1, 2, 3, 4, 5 এইকেইদিনত মানে ইয়াত ডাঙৰ মেলা হয়, চানডুবি মেলা বুলি। তো তেতিয়া আহিব। আমাৰ অহা নহ'ল, মই মানে ইমান ফুৰি আহিলোঁ আৰু তো অহা নগ'লে ইয়াতে। জয়পুৰৰ পৰা আহি সেনেকৈ মানে ক'তো ফুৰিব ওলাইও যোৱা নাছিলোঁ। আৰু ইয়াতে মানে ফাৰ্ষ্ট আহিলোঁ আৰু নতুন বছৰ বুলি সেনেকৈ মাঘৰ মাহ যিহেতু, তো ফাৰ্ষ্ট ফুৰিব এনে ওলাই আহিলোঁ ইয়াতে। এতিয়া আৰু কি চাম আৰু নাৱতো উঠিলোঁ, ঠাইখিনিও চালোঁ আৰু মই যিহেতু চায়ে থকা যায় আৰু আহিয়ে থকা যায়। তো এতিয়া ইয়াতে আমি চাহ খাব সোমাইছোঁ, মানে এতিয়া আকৌ নাখাওঁ আৰু যিহেতু মৰ্ণিঙত আজি আমি ভাত তাত খাই আহিলোঁ। ইয়াত আহোঁতে ইয়াতে আমি কিবা চাহ তাহ খাই পেলাই আৰু ওলাই দিওঁ ইয়াৰ পৰা। আৰু ইয়াত আমি যাব ওলাই পেলাই মানে দেখি পেলাই ৰখি গ'লোঁ ইয়াতে ৰাস্তা চাইডতে। মানে মেলাত চানডুবি মেলাতে বনাইছিলে, বাঁহৰে বিভিন্ন ধৰণৰ ইয়াত বস্তু বনাইছিলে। ইয়াত গেট বনাইছিল, মানে বহুত ধুনীয়া আৰু এইবিলাক নাৰা খেৰেৰে বনাইছিলে ঘৰ। আৰু ইয়াতো মানে ধুনীয়া ঘৰ বনাইছে, তো ভাল লাগিছে ইয়াতো দেখি। ফটো উঠিব ৰখি গ'লোঁ আৰু আপোনালোককো ভিডিঅ' কৰি দেখাই দিলোঁ। আৰু আমি এতিয়া ওলাই দিলোঁ চানডুবিৰ পৰা আৰু পেহীহঁতৰ ঘৰতো যাম। মানে পেহীহঁতৰ ঘৰ আছে সাতপহলি বিহু বুলি, আৰু পেহীহঁতৰ ঘৰতো মাতি আছে, তো তাতো যাম। এতিয়া ইয়াৰ পৰা ওলাই তাৰলৈকে যাই থাকোঁ। আৰু এতিয়া মানে আহিবতে ৰাতি হৈ গ'ল। আৰু মানে দাদাৰো ফাৰ্মাচী আছে, তো মানে এনেকৈ তাড়াতাড়ি পেহীহঁতৰ পৰা খাই লৈ ওলাই আহিলোঁ। আৰু বহুত জামো, বিহুৰো কথা, বজাৰ ঘাট বহি আছে পুৰা। তো সেইটো কাৰণে মানে দেৰি হৈ গ'ল আৰু ভিডিঅ' বেলেগ বনোৱা নহ'ল। মানে এটা চানডুবিত যোৱা সৰু ভিডিঅ' এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মানে এনে চানডুবিত যোৱাটো বহুত বিভিন্ন ধৰণৰ ভিডিঅ' পাব আপোনালোকে, কিন্তু মানে মোৰ ফালৰ পৰা এটা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি যাব পাৰে আৰু, কাৰণ গুৱাহাটীৰ পৰা আহিলেও বেছি দূৰ নহয়, আৰু আমাৰ ছয়গাঁও বকো এইটো চাইডৰ পৰা আহিলেও মানে বেছি দূৰ নহয়, তো যাব পাৰিব, ভাল প্লেচ হয়। বাকী আপোনালোকক মানে মই নেক্সট চেন্নাইৰ ভিডিঅ' দি দিম। মানে চেন্নাইত যাই আছোঁ কেইদিনমান পিছত, সেইকাৰণে মানে তাৰে আগত সৰু ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ নতুন বছৰ বুলি। আৰু এই ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।